বাক্সা জিলাৰ তামোলপুৰ বৰ্তমানৰ সাব ডিভিজনত মই গড়েশ্বৰৰ গুৰমু আৰু এই গড়েশ্বৰৰ মেইন টাউনত আমাৰ চেৰিকালচাৰ ডিপাৰ্টমেণ্টৰ দুটা ফাৰ্মটো মই ভিজিট কৰিলোঁ আৰু ভিজিট কৰি পেলাই দেখিলোঁ যে সেইটো খুব বেয়া কণ্ডিশ্যনত আছে। আমি সেইটো ভিজিট কৰাৰ কাৰণটো হৈছে কি অহা দিনকেইটাত বা নেক্সট বাজেটত আমি ধৰি পেলাই আমি এইটো ৰিপেয়াৰিং কৰিম, কাৰণ সেইটো এটা ডিপাৰ্টমেণ্ট চেৰিকালচাৰ, সেইটো আমাৰ যিখিনি নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকে ইয়াৰ দ্বাৰা সংস্থাপন পাব পৰা এটা ৰাস্তা আছে, তাৰ কাৰণে আমি সেইটো চাইছোঁ। আৰু বিটিআৰত যিমানখিনি ফাৰ্ম আছে সেই ফাৰ্মখিনি মই ভিজিট কৰি পেলাই কোনত কি কৰিবলগীয়া আছে, ক'ত ৰিপেয়াৰিং কৰিবলগীয়া আছে, ক'ত বাউণ্ডাৰী ৱাল ধৰিবলগীয়া আছে বা ক'ৰবাত ড্ৰিয়াৰিং হাউচ বনাবলগীয়া আছে, এইখিনি চাই পেলাই এটা প্লানিং কৰা হ'ব আৰু মানে নেক্সট বাজেটত সেইটো কৰি পেলাই ৰাইজে যাতে তাৰ দ্বাৰা উপকৃত হয় তাৰ কাৰণে ব্যৱস্থা লোৱা হ'ব।